হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ সকলো কুশলে আছে। চাওঁতে দুৰ্গা পূজা পালেহিয়ে নহয় জানো? আৰু পূজা মানেই মিঠাই। আজি এয়া মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ লৈছোঁ তালেৰে সৈতে তৈয়াৰ কৰা পুৰি আৰু জহা চাউলৰ খীৰ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত কমেণ্ট যোগে মোক জনাব নাপাহৰিব মোৰ আজিৰ আপলোডটো কেনেকুৱা লাগিলে। আৰু সকলোলৈ শাৰদীয় উৎসৱৰ বহু বহু শুভকামনা। ফ্ৰেণ্ডসকল, আহক আগতে আটা ৰেডি কৰি লওঁ। মই এইখিনিতে কৈ থওঁ ফ্ৰেণ্ডসকল, মই লুচি বনাম আটাৰে সৈতে। আপুনি অৱশ্যে ইচ্ছা কৰিলে ময়দাও ইউজ কৰিব পাৰে। অকণমান নিমখ দি দিলোঁ। ইয়াত মই আটা লৈছোঁ মেজাৰিং কাপেৰে ফুল 1 কাপ। আৰু এয়া 2 টেবুল স্পুন ৰিফাইণ্ড অইল দি দিলোঁ। আৰু এয়া তাল কেনেকৈ ৰস ওলায় বা তালৰ ৰস কেনেকৈ চেপে এইটো মই অলৰেডি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁৱেই মোৰ আগৰ আপলোডত। যদি আপোনালোকে চাব বিচাৰে ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, চাব পাৰিব। এয়া প্ৰায় আছে এবাটি। এতিয়া এইখিনি মই ধুনীয়াকৈ আটাৰ লগত মিহলাই ল'ম। মই লুচি বা পুৰি প্ৰায় আটাৰেই সৈতে তৈয়াৰ কৰোঁ ফ্ৰেণ্ডসকল, যিহেতু ময়দাতকৈ বেছি আটাটো আমাৰ বাবে হেল্ডি হয়, গতিকে হেল্ডিয়েই খাবলৈ ট্ৰাই কৰোঁ। মোৰ এইখিনি মিহলোৱা হৈ গ'ল। এতিয়া অকণমান কুহুমীয়া পানী দি এটা ছফ্ট ডো তৈয়াৰ কৰি ল'ম। মোৰ আটাখিনি ৰেডি হ'লেই ফ্ৰেণ্ডছ। এতিয়া আহক এইখিনি আধা ঘণ্টাৰ বাবে ঢাকি থৈ দিম। ফ্ৰেণ্ডসকল, আটাখিনি ৰেডি হয় মানে আহক আমি পায়সখিনি ৰেডি কৰি লওঁ। এয়া মই গাখীৰ উঠাই দিছোঁ 1 লিটাৰ। এয়া মই 5% ছাৰ্ভিঙৰ বাবে তৈয়াৰ কৰি আছোঁ। আৰু এয়া জহা চাউল আছে আধা বাটি। এয়া প্ৰায় 15-20 মিনিট সময় মই পানীত তিয়াই থৈ দিছিলোঁ। মই পানীত থৈ দিয়াটো বেছি প্ৰিফাৰ কৰোঁ, কিয়নো তেতিয়া চাউলখিনি সিজোতে বেছি সময় নলয়। এয়া ফ্ৰেণ্ডছ, 3টা ইলাইচি থেতালি লৈছোঁ, এয়াও দি দিওঁ। এখিলা তেজপাত ফালি লৈছোঁ। অকণমান লৰাই দিওঁ। গাখীৰ প্ৰায় উতলিবলৈ লৈছে। এতিয়া আমি চাউলখিনি দি দিব পাৰিম। এয়া তিয়াই থোৱা জহা চাউলখিনি লাহে লাহে দি দিওঁ। পায়স বনোৱা ফ্ৰেণ্ডছ সকলোৰে নিজা নিজা পদ্ধতি। মই মাথো আজি মোৰ পদ্ধতিটোহে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। ভাল লাগিলে লাইক দিবলৈ নাপাহৰিব। আমি এনেকৈ এইখিনি মাজে মাজে লৰাই থাকিব লাগিব। ফ্ৰেণ্ডসকল, আজি মই খীৰ তৈয়াৰ কৰিম গুড়েৰে সৈতে। আহক গুড়খিনি ৰেডি কৰি লওঁ। এয়া সৰু বাটিৰে এবাটি মই পানী দিলোঁ। আৰু এয়া সৰু বাটিৰে এবাটি গুড় আছে। এইখিনি আগতে গলাই লওঁ। আপুনি ইচ্ছা কৰিলে চেনিৰে সৈতেও পায়স বনাব পাৰে, কিন্তু গুড়টো যিহেতু বেছি হেল্ডি হয়, গতিকে মই গুড়টোৱে বেছি প্ৰিফাৰ কৰোঁ। আৰু কালাৰটোও ধুনীয়া হয় দেখাত। এইখিনি মই ল' মিডিয়াম ফ্লেমত অলপ পৰ সিজাই থাকিম। লাহে লাহে গুড়খিনি গলিবলৈ লৈছে। ইয়াত ফ্ৰেণ্ডছ মই আধা বাটি চাউলৰ বাবে সৰু বাটিৰে এবাটি গুড় লৈছোঁ। আপুনি নিজৰ সোৱাদৰ অনুযায়ী মিঠাটো কম বেছি কৰিব পাৰে। ফ্ৰেণ্ডসকল, আমাৰ গুড়খিনি ধুনীয়া উতল আহিছে, প্ৰায় পাক হৈছে। এনেই গুড়ৰ যিটো 1 তাৰৰ পাক, ইমান দূৰলৈ আমি পাক কৰিব নালাগে, সিমানখিনিৰ প্ৰয়োজন নাই। সামান্য ষ্টিকিনেছ যোনটো এয়া আঠা আঠা ভাৱ, এয়া হৈছে। গতিকে আমাৰ গুড়খিনি ৰেডি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম আৰু এইখিনি চেকি পেলাই পায়সৰ সৈতে মিলাই দিম। আহক ফ্ৰেণ্ডসকল, গুড়খিনি চেকি পেলাই পায়সৰ সৈতে মিলাই দিওঁ। চেকাটো খুবেই প্ৰয়োজনীয় নহয় জানো? সকলোৱে জানে গুড়ত বহুত গেট থাকে। এয়া দেখিছেনে ফ্ৰেণ্ডসকল, গেট ওলাইছেই। গুড়ত বহুত গেট থাকে, গতিকে সদায় গুড় ব্যৱহাৰ Baby, you give me ice and fire. You give
ফুলা তালৰ পুৰি জহা চাউল আৰু গুড়েৰে তৈয়াৰ কৰা পায়সেৰে সৈতে খাবলৈ খুবেই সোৱাদ লগা এনেকৈ যদি ট্ৰাই কৰা নাই প্লিজ এবাৰ ট্ৰাই কৰি চাব দেখাত লোভনীয় হৈছেনে ফ্ৰেণ্ডছ আজিলৈ আহোঁ আকৌ লগ পাম এটা নতুন ৰেচিপিৰে সৈতে